নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 9 মে' আৰু কাইলৈ 10 মে' আমাৰ ইয়াত বহাগী উৎসৱ আছিলে, কিন্তু বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু বিহু ফাংচনসমূহ বাতিল কৰিছে, সেয়েহে আমাৰ ইয়াত আজিয়ে লৰালৰিকৈ পাতি দিছে। যিহেতু আমাৰ পইচা পাতি কালেকশ্যন কৰি চব হৈ গ'ল আৰু এইপিনে পেণ্ডেলৰ কাম, ষ্টেজৰ কাম সেইখিনিও আধা আধি হৈ আছিলে আৰু এইখিনি নাপাতিলেও এতিয়া নহ'ব নিচিনা হৈ গ'ল। সেয়েহে আজিয়ে মানে পাতি দিছে আৰু লৰালৰিকৈ। আৰু এতিয়া মই অফিচ গৈছিলোঁ, অফিচৰ পৰা খবৰটো পাই গুচি আহিলোঁ সোনকালে আৰু অফিচৰ পৰা আহিয়ে মই ইয়ালৈ আহিছোঁ। মনটো বেয়াও লাগিছে, কিন্তু উপায়ো নাই, বৰ্তমান পৰিস্থিতি তেনেকুৱা। চৰকাৰৰ সিদ্ধান্তটোকো আমি সন্মান জনাব লাগিব। আৰু এতিয়া মই আছোঁ ৰংগমঞ্চত, মানে য'ত বিহু হ'ব তাতে আছোঁ। আৰু এইফালে ময়ো সোনকালে গুচি আহিলোঁ আকৌ। এয়া পেণ্ডেলৰ কাম কৰি আছে। অনুভৱ কোৱা পাৰ্থত দা? বহুত দুখ লাগিছে, সঁচাকৈ বহুত দুখ লাগিছে। কাইলৈ হোৱা হ'লে কিমান ফূৰ্তি কৰিলোঁ। ইমান দিন কষ্ট কৰিছে ন, কিমান দিন কষ্ট কৰিছে, কষ্টও বহুত কৰা হ'ল যে। আমাৰ যেনিবা এটাই সুবিধা আৰু ন, এইটো এনেকৈ হেৰি হৈ আছে কাৰণে, এইটো আছে কাৰণে সুবিধা আৰু ভাতে মাৰত কেঞ্চেল হ'ব। আৰু এইফালে আমাৰ গোটেইকেইজনী ছোৱালী মঞ্চন মাৰি বহি আছে। আচলতে আমি বহুত কিবাকিবি কল্পনা কৰি থৈছিলোঁ, বিহুৰ দিনা কেনেকৈ ভিডিঅ' বনাম, কি পিন্ধিম, চবেই সেইবিলাক ভাবি থৈছিলোঁ বহুত আগতেই। সেয়া একোৱেই হৈ নুঠিলে। তাতে দেশৰ পৰিস্থিতিও বেয়া আৰু যিহেতু বহুতখিনি কাম আছে, সেয়েহে গোটেইকেইজনী আহিলোঁ কামখিনি কৰোঁ বুলি। 10 মে'ত পাতিবলগীয়া হোৱা বিহুখন 9 মে' দিনাই পাতিবলগীয়া হ'ল। তাকো 1:30-2টা বজালৈকে আমি চিঞৰি নাছিলোঁ বিহু হ'বনে নহ'ব। আৰু অৱশেষত সিদ্ধান্ত লোৱা হ'ল যে বিহুখন অনুষ্টুপীয়াকৈ আয়োজন কৰোঁ। কেৱল ৰাতিৰ অনুষ্ঠানকেইটা থাকিব, দিনৰ অনুষ্ঠানসমূহ আমি বাতিল কৰিলোঁ। আৰু যিহেতু লৰালৰি হৈছে খুব, সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। এইপিনে ল'ৰাখিনিয়ে অলপমান পইচা কালেকশ্যন কৰিবলৈ আছিলে, সেইখিনি কৰিবলৈ গৈছে। আৰু আপোনালোকে এতিয়া হয়তো ভাবিছে যে ইমান এটা বেয়া পৰিস্থিতিত বিহু নাপাতিলে নহয়নে? আচলতে হয়, বিহুখন নপতা হ'লেও হ'লহেঁতেন, কিন্তু আমাৰ মাইক, লাইটৰ পৰা আদি কৰি সকলোবোৰ হৈয়ে আছিলে। আৰু পইচা পাতি তোলাৰ পিছত বিহুখন ঘপককৈ কেঞ্চেল কৰি দিব নোৱাৰি। আৰু চবৰে ঘৰে ঘৰে গৈ পইচা ঘূৰাই দিয়া সেইখিনিও সম্ভৱ নহয়। সেয়েহে আমি অনুষ্টুপীয়াকৈ বিহুখন পাতিলোঁ, কোনেও ভুল নুবুজিব। আৰু এতিয়া আমি ৰাতিৰ অনুষ্ঠানখিনিৰ কাৰণে আচলতে লিষ্টখন বনাই আছোঁ, কেনেকৈ কি কৰা হ'ব। চবে নিজৰ নিজৰ কামত লাগি গৈছোঁ আৰু এতিয়া আমি চব কৰি মেলি আজৰি হৈ ঘৰলৈ বুলি আহিছোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া প্ৰগ্ৰেমলৈ যাবলৈ ৰেডি হৈছোঁ। এই ৰঙা বোৱা কাপোৰযোৰকে পিন্ধি লৈছোঁ, আগতে ভিডিঅ'ত আপোনালোকে দেখিছে। আৰু এয়া চিম্পুলকৈ ফুলি পিন্ধি লৈছোঁ, চেইনডাল পিন্ধি লৈছোঁ আৰু খোপা বান্ধি তাত তগৰ ফুল মাৰি লৈছোঁ। বহুত দিনৰ মূৰত আজি খোপা বান্ধিছোঁ। আৰু মঞ্চনটো ইমান ভাল লগা নাই, যিহেতু এবাৰ পৰিস্থিতিটো ইমান ভাল নহয়। তাকে প্ৰগ্ৰেমটো ভালে কুশলে হৈ যাওক আৰু আপোনালোকক দেখাই থাকিম কি কি পাৰোঁ, চাই থাকিব। গাইজ, আমি ওলাইছোঁ আৰু এয়া 4গৰাকী। মই মানে পিছত ভিডিঅ' কৰিম বুলি পাহৰি থাকোঁ, সেইকাৰণে গোটেইকেইজনীকে দেখাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। এতিয়া এইফালে আৰু এগৰাকী আহিলে, হাই কৈ দিয়া আকৌ। পাৰ্পল আমি এতিয়া নাচিম, পুৰা ফূৰ্তি কৰিম। জাষ্ট কেনেকুৱা মজা, ঠিক আছে গৈ থাকোঁ, নহ'লে দেৰি হ'ব। সকলোবোৰ আছে ন, চব একেলগে থাকিব লাগিব প্ৰগ্ৰেমত। ঠিক আছে। আয়োজন কৰিবলগীয়া হোৱাৰ বাবে বহুতো সৃষ্টি ঘটিছে। গতিকে আপোনালোকে নিজবোৰে সন্তুষ্টি লৈ আমাৰ মণ্ডলীবলগীয়া হৈছিল সহযোগী হিচাপে, কিন্তু পবিত্ৰ সদায় এই মুহূৰ্তত আহি উপস্থিত হোৱা নাই। সেয়েহে তেখেতৰ ঠাইত আমি আমাৰ পৰকীয়া গাঁৱৰ নামঘৰীয়া দুৰ্লভ বৰাক আমি বীৰেন বৰাক সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। জয়দৌলে তেখেতসকলক আমি এই স্বাধীনতাকৰণ কাৰ্যসূচী ৰূপায়ণৰ বাবে আগবাঢ়িবৰ কাৰণে অনুৰোধ জনালোঁ।
শহীদ তৰ্পণ বন্তি প্ৰজ্বলন এইখিনি হৈ গ'ল আৰু এতিয়া আছে গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান। ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ ব্যস্ত থকাৰ বাবে, যেনেকৈ যি পাৰোঁ সেয়াই অলপ অলপকৈ দেখাই গৈছোঁ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। ইয়াৰ পিছতে মঞ্চদাতা অনুদত্ত ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে উদযাপন সমিতিৰ সক্ৰিয় সদস্য প্ৰিয়দৰ্শী বৰাক অনুৰোধ জনাইছোঁ। মই অনুৰোধ কৰিছোঁ। সেয়েহে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিলে যে বিহু যেনে আছে তেনেকেই থাকক, বিহু যেনে আছে তেনেকেই থাকক। যদি অলপ মামৰ লাগিছে তেতিয়াহ'লে তাক অলপমান ঘঁহি পিহি চাফা কৰি দিলেই হ'ব। গতিকে ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে ৰূপান্তৰ জগত ধুনীয়া কৰে, ৰূপান্তৰে যেতিয়া জগত ধুনীয়া কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই এইটো কোৱা নাই যে আচল সংস্কৃতি বাদ দি পেলাই আমি ৰূপান্তৰ কৰিম। যি সংস্কৃতিৰ পৰা সমাজৰ উপকাৰ হয় সেই সংস্কৃতিক লাগে। গতিকে চমুৱাই ক'বৰ কাৰণে কৈছে, সেইকাৰণে মই চমুৱাই আনিলোঁ। হয়, পোনপ্ৰথমতে মই আমাৰ পৰ্বতীয়া গাঁৱৰ বিহু কমিটিৰ সকলোবোৰ সদস্যকে ধন্যবাদ জনাইছোঁ যে মই ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে। আৰু বিশেষ আজি এই বিহুৰ দিনত বিশেষ একো কথা নকওঁ। আজি আমাৰ যিটো সীমান্তত যিটো যুদ্ধ হৈ আছে তাত যিসকল আমাৰ সৈন্য শ্বহীদ হৈছে তেওঁলোকক আমি ইয়াৰ পৰাই এটা শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু এওঁলোকে যি কষ্টত আজি এই বিহুখন ইয়াত আৰম্ভণি কৰিছে, কাৰণ ডেটটোতো কালি আছিল, আজি বহুত কষ্টত তেওঁলোকে ইয়াত কৰিছে। তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰক যে তেওঁলোকৰ অনুষ্ঠানটো ভালে কুশলে হৈ যাওক। পাঠাগাৰ সৰগজ্যোতি মইনা পাৰিজাত আৰু পৰ্বতীয়া গাঁৱৰ যুৱক যুৱতীৰ উদ্যোগত আৰু পৰ্বতীয়া গাঁৱৰ গাঁওবাসীৰ সহযোগত যি বহাগী উৎসৱ পালন কৰা হৈছে, এই বহাগী উৎসৱৰ মঞ্চৰ প্ৰেক্ষাগৃহত উপস্থিত থকা প্ৰত্যেক শ্ৰোতা দৰ্শকক মই স্বাগতম জনাইছোঁ। দেশৰ পৰিস্থিতি বিহু এখন পাতিব পৰাকৈ হৈ থকা নাই যদিও কিছুমান কাম যিহেতু পূৰ্ব পৰিকল্পনা হৈ থাকে, গতিকে সেই পূৰ্ব পৰিকল্পনাৰ মতে আজি বিহু অনুষ্ঠানটি আয়োজন কৰা হৈছে। মই পৰ্বতীয়া গাঁৱৰ যুৱক যুৱতীসকলক ধন্যবাদ জনাইছোঁ এইকণ সুবিধা প্ৰদান কৰাৰ বাবে। আমি পলম নকৰোঁ, অনুষ্ঠানৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। স্বাগতম জনাবলৈ মই উদযাপন
অনুষ্ঠান শেষ কৰিম যি কি নহওক সকলোৱে পোনপ্ৰথমে ৰঙালী বিহুৰ কলংকীয় হিয়াপৰাৰ শুভেচ্ছা লগতে অসমীয়া নৱবৰ্ষৰ হিয়াপৰাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ খুব ভাল লগা সৰুৰ পৰা শুনি থকা এটি গীতেৰে মই আজি সংগীতানুষ্ঠান আগবঢ়াই লৈ যাব বিচাৰিছোঁ যদি কিবা ভুল হয় সকলোৱে ক্ষমাপণ কৰিব চিঞৰতে লাগে জোৰকৈ ধুনীয়া
এইখিনিতে এটা কথা আপোনালোকক জনাই থওঁ, আপোনালোকে হয়তো বহুতেই ভাবিছে কিয় হুঁচৰি দল নাই বুলি। আচলতে আমি এটা খুব ভাল হুঁচৰি দলক আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু সেইদিনাখন তেওঁলোকৰ বেলেগত প্ৰগ্ৰেম আছিলে আৰু প্ৰগ্ৰেম কৰি তেওঁলোক আমাৰ ইয়ালৈ অহালৈকে বহুত দেৰি হৈ গৈছিলে। কিন্তু চৰকাৰী নিয়ম অনুসৰি বিহু যিহেতু সোনকালে শেষ কৰিবলৈ দিছিলে, সেয়েহে আমি সোনকালে গায়কক উঠাই দিবলগীয়া হ'ল আৰু সেয়েহে সেই বিহুৰ দিনটো হুঁচৰি গাব নোৱাৰিলে। সেয়েহে আমিও দুখিত, যিহেতু বিহু বুলি ক'লে বিহু হুঁচৰি দলটোৱেই মেইন, সেয়া নোহোৱাকৈ এইবাৰ আমাৰ বিহু হ'ল। গতিকে আপোনালোকে ভুল নুবুজিব, আপোনালোকক জনাই থ'লোঁ কথাটো। আৰু শেষত হাজাৰটা বাধা বিঘিনি নেওচি আমাৰ বহাগী উৎসৱভাগীৰ সফল সমাপ্তি ঘটিলে। এইখিনিতে এটা কথা কওঁ, ইমান খৰখেদাকৈ বিহুভাগ পতাটো সম্ভৱ নহ'লেহেঁতেন যদিহে আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত ইউনিটি নাথাকিলহেঁতেন। আমাৰ মাজৰ এই ইউনিটি অব্যাহত থাকক। লগতে বিহুভাগ সুচাৰুৰূপে হৈ যোৱাত সহায় সহযোগ আগবঢ়োৱা গাঁৱৰ প্ৰত্যেকজন ব্যক্তিৰ ওচৰত আমি চিৰকৃতজ্ঞ। আপোনালোকৰ এই সহায় আৰু সহযোগ আমি কেতিয়াও নাপাহৰোঁ। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। Thank you.